হাই গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। এই বোলে চাওক ভণ্টি, আমাৰ ভণ্টি মুখন চাওক। এয়া চাওক, জিনান আজি বাৰ্থডে হয়। এই বোলে চাওক, চবে আজি পুৰা কেক খাইছে। খতম কৰি দিলা চাওক, পুৰা খাইছে একদম পুৰা। বাপেক জীয়েক পুৰা কেক খাইছে চব। গালত নলগাই বেটি, গালত নলগাবা, বেয়া কথা এইবোৰ। খোৱা বস্তু য'ত নলগাই। এয়া চোৱা, আজি কাকো মতা নাই, আমি ঘৰৰ ফেমিলিয়ে কেক কাটি আজি জিনাদৰ বাৰ্থডে কৰিছোঁ। আপোনালোকে যদি ভাল পাইছে তেনেহ'লে আৰু এটা কথা, আমাৰ জিনান যাতে ভালে থাকে, তাই ভালকৈ পঢ়া শুনা কৰে আৰু তাইৰ ভৱিষ্যত ভাল হয়, আপোনালোকে পে' কৰিব। আৰু বৰদিনলৈ আপোনালোকক শুভেচ্ছা থাকিল, অশেষ শুভেচ্ছা থাকিল। কাইলৈ আছে বৰদিন আৰু তাৰ কেইদিনমানৰ পাছত নতুন বছৰ, নৱবৰ্ষৰো শুভেচ্ছা থাকিল আপোনালোকলৈ। আৰু কোৱা, আৰু কৈ দিয়া কিবা কিবি। আৰু ভালকৈ থাকিব, আৰু মাস্ক পিন্ধি থাকিব সদায়। আৰু আপোনালোকে য'তে যায় মাস্ক পিন্ধি যাব। মাস্ক আজিকালি অমিক্ৰণ বহুত নাম ওলাইছে। বেটা এইফালে আহি যোৱা, এবাৰ কৈ দিয়া কি কোৱা, বেটাই কৈ দিয়া কি কোৱা। আজিকালি ভাইৰাছটো বহুত ডেঞ্জাৰ ওলাইছে, সেইটো কাৰণে মাস্ক পিন্ধি থাকিব, চেনিটাইজাৰ সদায় লগাই থাকিব। বাই বাই, টাটা চি ইউ। আৰু ঘৰতে থাকিব পৰাপক্ষত, মানুহৰ ভিৰৰ পৰা আঁতৰি থাকিব। বৰদিন হয়, আপোনালোকে যাবই কিজান খ্ৰীষ্টমাছ, আৰু একদম ধুনীয়াকৈ টেষ্টি টেষ্টি খানা বনাব আৰু খাব ঘৰতে। ঠিক আছে, বাই বাই। যদি আমাৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।